কৰবি কেনেকুৱা লাগিছে দেখা বস্তুটো হল নে নাই বনাই আছো ততো এতিয়ালৈকে তো আজি জন্মদিন ন কিন্তু আজি এতিয়ালৈকে মুখতে ভাত দিয়া নাই আমাৰ এয়া পুৰা মাংস ৰেডি বহুত গৰম লাগিছে হিমাচি নমস্কাৰ আপোনালোক সকলোকে নেহাবা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে ময়ো ভালে আছোঁ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক আপোনালোকে শেষলৈকে চাই যাব আজি আছে বাৰ্থডে পাৰ্টি এটাৰ নহ'লে 5টাৰ বাৰ্থডে পাৰ্টি আছে আৰে কেনা কি চাহতে হো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই যাব মই এতিয়া বাৰ্থডে পাৰ্টি আমাক খানাটো দিব সতী ৰাধিকা বৰদুৱাৰে হয় তাতে আমাক খানা দিয়া হয় বেছিভাগ এতিয়া সতী ৰাধিকা আহি পালোহি গোটেইখিনি অহা নাই বা আমি দুজনীহে আহিছোঁ কৰবীয়ে মই চাওক আমাক সিহঁতে ইয়াতে পনীৰ তাৰপিছত চাউল তাউল চব দি পঠিয়াইছে মাংসটো দি পঠিয়াইছে সিহঁত অহা নাই এতিয়ালৈকে মানে কিবা কেইটামান কাম আছে তাৰপিছতহে আহিব আমি অকণ ইয়াতে ৰখি দিছোঁ এতিয়া আমাৰ বাৰ্থডে বয় দুটা আৰু বাৰ্থডে গাৰ্ল এজনী আহিল এয়া হৈছে বাৰ্থডে গাৰ্ল তোমাৰ বাৰ্থডে কেই তাৰিখে আছে কৈ দিয়াচোন 11 তাৰিখে আছিলে 11 ছেপ্টেম্বৰ এয়া 13 ছেপ্টেম্বৰ এইফালে চাই দিয়া আৰু এয়া কেতিয়া আছিল 14 ছেপ্টেম্বৰ আপোনালোকে ভাবিছে চাগে আজিতো কিমান 22 ছেপ্টেম্বৰ নহয় জানো হিমাশ্ৰী আজি 22 ছেপ্টেম্বৰ নহয় আপোনালোকে চাগে ভাবিছে 22 ছেপ্টেম্বৰত বাৰ্থডে পাৰ্টি মানে থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মানে আমি মানে বাৰ্থডে পাৰ্টি কেইটা সিহঁতে দিব নোৱাৰিলে সেইটো কাৰণে গোটেইকেইটা একেলগে দিছে ছেপ্টেম্বৰতে ইহঁত 5টাৰ বাৰ্থডে আৰু দুটা আহি আছে হে ইহঁত 3টাৰ গ'ল আজি খালি ঋতুৰ আছে বাৰ্থডে এনে সিহঁত গোটেইকেইটাই গ'ল 4টাই গ'ল আগতীয়াকৈ আজি ঋতু অনলি বাৰ্থডে আজি যা বাৰ্থডে এয়া হৈছে এয়া ঋতু যাক আমি মৰমত ফৌ বুলি মাতো ন ইয়াৰ আজি মানে বাৰ্থডে তোৰ বাৰ্থডে কিমান আজি কি লাগে 22 তাৰিখ নহয় জানো ইয়াৰ বাৰ্থডে 22 ছেপ্টেম্বৰ এনে চবৰে গ'ল কিন্তু বাৰ্থডে পাৰ্টিটো 5টাই মিলি একেলগে দিছে আলু পিঁয়াজ কাটিছে হিমাশ্ৰীয়ে গৰম কেনে বহুত বেছি বহুত গৰম লাগিছে গাইজ বহুত একদম তেতিয়া চাহটো থাকিল বুলিহে হে গছ গছনি থাকিল বুলিহে ময়ো কাটিলো পিঁয়াজ বহুত গৰম লাগিছে হিমাচি টিংকু এতিয়া গৰমত স্প্ৰাইট আনিছে এয়া কৰবীয়ে বাকী আছে স্প্ৰাইট লৈছিলো কিন্তু হিমাংশে কি কয় কক কলা মিলাই দিলে মিলাই পেলাই কৰবী কেনেকুৱা লাগিছে দেখা বস্তুটো এয়া চৌকাটো বহাই দিছে এতিয়া ফাৰ্ষ্ট পনীৰ বনাম মই আৰু এটা বনাব লাগিছিল নেকি চৌকা তই বনাবি ন মই আজি বোলে ফৌৱে বোলে মাংস বনাব কি মাংস বনাই নাজানো আৰু আজি ভাত মুখত দিয়া হা আজি ভাত মুখত দিয়া মুখত দিয়া ন ভাত এয়া মোক কৰবী হেল্প কৰি আছে এয়া বাহঁতে পনীৰ বনাইছে এয়া মই পনীৰ বনাইছো এতিয়া কৰবী হেল্প কৰি আছে আৰু অকণমান দে আজি পনীৰ খাবা ধুনীয়া বস্তু এটা দীঘলকৈ বনাই দিয়া কাটি দিওঁ পনীৰ বনাব আহিবলৈ এতিয়া গৰমত পাগল হৈ যাম হৈছে ইমান জুই হাত হাত পৰিব দেই এয়া চাওক আমি এয়া পনীৰ বনাই আছো এতিয়া গাইছ এয়া চব বহি আছে এয়া পনীৰ দিয়াই নাই পিঁয়াজ ভাজি আছে ক'ত যায় ইহঁত এয়া চব বহি আছে চবে অ'ত ত'ত বহি আছে এয়া 3টাকে উঠি গৈছে 3টাকে উঠি গৈছে বৰ ধুনীয়া ব্লগ কৰবী চিপ্তা চাওক চিপ্ছ আছে আজি কিমান কি
যে মানে কিমান মানে কচকচ চচকচ কিমান খাবা জানো তুমি কিমান দিয়া এয়া হৈছে হিমাচিয়া চিপছ খাই আছে ইয়া ৰিম্পি আগতে খালো আচোন এয়া টিংকু গাইছ মই ভিডিঅ' বনাই আহিছোঁ ফাৰ্ষ্ট টাইম এয়া চব বহি আছে এয়া মিতালী এয়া পনীৰ বনাই আছে এয়া ভনীয়েক আৰু বায়েক ভনীয়েক দুইজনী পনীৰ আঁতৰ পৰা লাগে হেৰিজনী মতন লাগিছে পুঠিয়ানী বাইদেউজনী মতন লাগিছে হা নাই ভাল লাগিছে এয়া চাওক পনীৰ বনাই আছোঁ এয়া ৰিম্পিয়ে চিপছ খাই আছে আমাৰ খানাত চিপছ কাম কৰিলে খাব লাগিব পেটটো ভৰাবই লাগিব তেতিয়াহে প্ৰথমতে স্প্ৰাইট খালোঁ তাৰপিছত মই মানে চিপছ খোৱা নাই এতিয়া সিহঁতে চিপছ খাই আছে মই মানে অকণমান চেৰিমি নাখাওঁ ভাল নাপাওঁ এয়া খাই আছে দেখিছে নহয় এয়া পনীৰ বনাই হৈ গ'ল এতিয়া টেষ্ট কৰিব দিছে চাওঁ অকণমান টেষ্ট কৰি হ'লনে সেইটো চোৱা চচটো ঠিকে আছে নে আৰু দিব লাগিব ভাল আছে চচটো চচ দিব লাগিব না চচটো হৈ গৈছে নিদিওঁ এতিয়া পনীৰ বনাই হ'ল আমাৰ এতিয়া মাংসটো বনাব হিমাংশুৱে কি কৰি আছে ষ্টিকো কিবা বনাব বোলে নাজানো আৰু কি হয়গে এতিয়া ইহঁতে ইয়াত মাংস বনাই আছে পিঁয়াজ খিনিয়ে দিছে আৰু হ'ল নে নাই বনাই আছো তইতো এতিয়ালৈকে তো আজি জন্মদিন ন কিন্তু আজি এতিয়ালৈকে মুখতে ভাত দিয়া নাই যিটো ভাত কেইটা ভাতে বনোৱা নাই ডেক্সি খালি কেইটা বাজিল জাননে 2টা বজা নাই নেকি এয়া মাংস পুৰা একন হৈছেহে আৰু এয়া আছে চাওক এয়া মছলা এইটো হেৰি হালধি এয়া আমাৰ এয়া পুৰা মাংস ৰেডি চাওঁ কেনেকুৱা লাগিছে নিমখ দিব নালাগিছিলে এনে দিলো ভাল লাগিছে নিমখ বেছি হ'ল নহয় নেমুটো বেছি হ'ল টেঙাটো ভাল লাগিছে ক এয়া মিতালীয়ে ভাত বাঢ়িছে এয়া চব বহিছে আৰু আমাৰ 3টা বাজিল আৰু এতিয়া ঐ ৰিম্পি এয়া হিমাচি এয়া মিতালীয়ে ভাত বাঢ়িছে এনেকে খেদিলে ভাল লাগে এয়া চিতা আহিছে বহিবলৈ এয়া ভাত বাঢ়ি আছে এয়া আমি এতিয়া সকলো ভাত খাব বহিছো এয়া ব্ৰইলাৰ পনীৰ খাইছেনে নাই নাই খোৱা নহয় মই ঘৰতে আছো मस्त जोक मारा रे या हंस रे हलकट हंस ভাত খাই পালে হ'ল ইয়াতে অকণ চব ৰখিছো ইমান গৰম লাগিছে নহয় আমি ঘৰলৈ যাবলৈ ওলাইছো খানা খাই হ'ল আৰু ইহঁত চাওক গ'লগে আমি কেইটা আছো আজিলৈ ব্লগটো ইমানতে শেষ কৰিছো আপোনালোকে যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই